চাওঁতে চাওঁতে স্কুল লাইফো শেষেই হ'ব হ'ল আৰু অ ভাই আজি প্ৰিন্সিপালে বিদায় মিটিঙৰ কথা ক'লে একেবাৰে অন্তৰখন শুকাই গ'ল অ' ভাই আমি কিন্তু সদায় ফ্ৰেণ্ড হৈ থাকিম দেই ডাঙৰ হ'লে ডাঙৰ মানুহ হৈ কিন্তু পাহৰি নাযাবি আকৌ কেলেনো এনেকৈ কৈছ তই বাৰু আমাৰ এই গণুপা গাঁৱত মই তোৰ বাদে আৰু মই কাক ফ্ৰেণ্ড বুলি ভাবো হে তই মোৰ আচল বন্ধু নগেন হ'ব দে পিছে এতিয়া মই যাওঁ ঘৰ মানুহ নাই মাহঁত আজি ফুৰিবলৈ গৈছে মাহঁতে তোক এহেনগাল ঘৰত অকলে এৰি থৈ গৈছে অ' মই কি ভয় কৰোঁ বুলি ভাবিছ নি তই মই একোলে ভয় নকৰোঁ অ বোপাই মই ভয় কৰা কথা কোৱা নাই তই আজি অকলে আছ ঘৰত 10টো মই আজি মই তহঁতৰ ঘৰলৈ যাব পাৰো তই কি মোক ক'ব পৰা নাই নেকি ইমান দিন মায়ে ষ্ট্ৰিক্টলি অৰ্ডাৰ দিছে তোক ঘৰত নিনিবলৈ আন্টিয়ে মোক এনেকৈ ভাবে ইমান বেয়া বুলি ভাবে মোক যোৱাবাৰ ফ্ৰিজৰ গোটেইখিনি বস্তু খাইছিলি যে সেইবোৰ পুৰণা হ'ল আৰু দে ব'ল তহঁতৰ ঘৰলৈ যাওঁ আজি পাৰ্টি কৰিমগে না মোক পঢ়িবলৈ কৈ থৈ গৈছে মায়ে মই নপঢ়িলে মানে মায়ে মোক পিটিব তই যি টি কথাবোৰ নকবিচোন তই আৰু পঢ়িবি কি কথা ক'বলৈ আহিছ হে আজি আচলতে কাৰোবাক টাইম দি থৈছো মানে কথা পাতিম বুলি এনেই কথা চথা পাতিব নোৱাৰি যে ইমানকে তই বুজি পা না অকমান ভাই আজি মইনা জীয়েক আমাতকে বেছি ইম্পৰ্টেণ্ট হৈ গ'ল তোৰ কাৰণে চাই ল'ম মই হ'ব নালাগে যা নেযাওঁ যা নগেন তই পাই অলপ বেছি কৰিছ দেই অলপ বুজি পাওঁ কথাবিলাক ঐ শেষবাৰৰ কাৰণে কৈছো আজি ব'ল লাষ্ট টাইমৰ কাৰণে পাৰ্টি কৰোঁগে ক'ত পাবি কচোন এনেকুৱা সময় এনেকুৱা সুবিধা ক'ত পাবি কচোন আমাৰতো ঘৰতো জানোৱেই দেউতাটোক ক'লেও নেযায় তহঁতৰ ঘৰৰে যায় আৰু মা দেউতাহঁত একো নহয় ব'লচোন আজি ব'ল তহঁতৰ ঘৰলৈকে যাওঁ তই পাই বৰ কামোৰ মানে দেই তইতো তাইৰ লগত কথা পাতিবি বাৰু আমি জাষ্ট আধা সময় ল'ম আধা ৰাতি তই কথা পাতিবি হ'বনে নহয় ক উপায় নাই আৰু তোৰ পৰা ধেত কি যে মানে তোক ক'বই নালাগিছিলে হ'ব ৰহ কিবা এটা কৰিব লাগিব ভাবো ৰহ ভাবিব মেলিব নালাগে ভবা কথা নহয় সিটি বোলে বাটত আছে কণা বিধি বুজিছ নাই তই আচ্ছা ঠিক আছে হ'ব দে ব'ল এতিয়া আচ্ছা লাইলা আহিলনে বা এতিয়া মই ভোলাক ফোন এটা কৰি লওঁ তাৰপৰা আমি আৰামছে যাম তই যে আজি ভোলাক মতা কথা কৈছ কিয় মানে সেইডালনো কেলে মাতিব লাগে তোৰ যে মংগলদলত যে একো নাই অকল চেহেৰাটো ভাল দিছে আৰে তাক মাতিম সি আমাক ভাত বনাই দিব খোৱা বস্তু যোগাৰ কৰি দিব আৰু মালটো তাকে আনিব দিম ঐ ল'ৰা তাক আনিব দি কি মৰিব খুজিছ নে কিনো তাহলে কি নিজে গৈ মৰিব খুজিছ নেকি সি আনি দিব তাক চিনি নাপায় কিন্তু তই মই গ'লে মানে কাইলৈ আমি মোক বুঢ়া আৰু তহঁতৰ মায়ে তোক খেদিব ঘৰৰ পৰা তোৰ যে মগজডালত নাচাই পালে লৈ যাব দে ৰিচাৰ্জ কৰিবলৈ হ'ব মই তাক ফোন এটা কৰি কৈ দিওঁ লৈ আনিবলৈ ভোলা একদম ফোনটো কৰোঁতে ধৰিছ যে কি কৰিছ আচ্ছা বাদ দে তোৰ ভাগৰ এতিয়া মই কি কৈ আছ মই সেইবোৰ জানিবলৈ মোৰ ইণ্টাৰেষ্টটো ইমান নাই তোক মই ক'ব বিচাৰিছো যে আজি খগেনৰ ঘৰত কোনো মানুহ নাই আহি যাবি বৰভোজ খাওঁ যদি আৰু আহোঁতে বিতুহঁতৰ দোকানত কবি ইবিধৰ 2টা দে বুলি ओके बाय बाय লৈ আনিবা দেই কাম हो गया अभी चलो ও ভোলা কাইটি দেখোন আজি যে এইফালে ৰাস্তা কেনেকৈ পাহৰিলা যে পালি তহঁতৰ দোকানলৈ যে আকৌ ৰাস্তা পাহৰিলেহে মানুহ আহে বুলি হ'ব কি আছিলে ক এতিয়া নগেনে ক'ব দিছে ইবিধৰ 2টা দিবলৈ নগেনে ক'ব দিছে ইবিধ কানে কমকৈ শুনা হৈছ নেকি দে তোৰ আজিকালি বৰ দম কথা হৈছে পোৱালি কথা চাই চিতি কবি তোতকে 10টোৰ মত মই 2 বছৰ ডাঙৰ কথাটো চাই চিতিয়ে কৈছোঁ বাৰু কচোন নগেনহঁত আজি ক'ত আছে নোৱাৰি ক'ব তই আকৌ গৈছ ৰ মই তোক পঠিয়াওঁ ইয়াৰ পৰা নহ'লে মোৰ মূৰটো বেয়া হ'ব এতিয়া আচ্ছা এইটো লৈ যা মই খগেনৰ নামত লিখি থৈছোঁ বুলি নগেনক কৈ দিবি এই নগেনটো মানে কেনেকৈ ইমান টেঙৰ বৰ বেয়া লাগে দেই খগেনলৈ তই ল'বি নে কি ল আৰু যা ঐ তই ঠিকে আছ নেকি মই ইমান ঠিকে নাই তোৰ অকণমান খাওঁতে মই এনেকুৱা অৱস্থা হ'ব লাগে নি কচোন কি যে হ'ব মানে দে মই ভাত বনাই থৈ আহিছোঁ খাই ল'বিগে মই ভাত খাব নোৱাৰো দেই কি যে হ'ব দেই তহঁতৰ ঐ মোক বহিবলৈ জেগা অকণমান দে আকৌ মই যে থিয় হৈ আছোঁ দেখা নাই নেকি ইমান কাম চাম কৰি থৈ আহিছোঁ
মোৰ মূৰৰ ওপৰত বহিয়া আহা আজি মই তাইৰ লগত কথা পাতিব নোৱাৰিলোঁ। কাইলৈ মোৰ ব্ৰেকআপ হ'ব, সেইটো খাটাং। এই খগেন মই থাকোঁতে তই চিন্তা নকৰিবি হ'ব পাই অকমান খা ভাতমান খাই মেলি শুই থাকিবি ব'ল মইনাৰ জীয়েকৰ লগত মই হাৰি গৈছোঁ নগেন, মই হাৰি গৈছোঁ। মই ভয় কৰিছোঁ নেকি? হে ক, মই ভয় কৰিছোঁ নেকি? মইনাৰ জীয়েকক মই ভয় কৰিছোঁ নেকি? তাই নিজক কি বুলি ভাবে কম একেবাৰে বিশ্ব সুন্দৰীজনী। মোক তাই চিনি পোৱা নাই, তাই মোক দম দিবলৈ আহে। নগেন, তই লিখি থ, কাইলৈ বিদায় মিটিঙত যদি মই তাইক চবৰ আগতে গালি দিব নোৱাৰোঁ, মোৰ নাম খগেন নহয়, গম পাইছনে? কি নহয়? খগেন নহয়। চাবাইত মোৰ ইমান দুখ। মই এজনী ছোৱালীক গালি দিব নালাগে, মই জানো, কিন্তু মই হাগিবলৈ গ'লেও ফোনটো লৈ যাব লাগে। এনেকুৱা মোক পেৰে ভগৱানে কিয় দিব লাগে তহঁতি কচোন? ইমান যদি প্ৰব্লেমত আছ তই ব্ৰেকআপ কৰি নিদিয়নো কেলে কিনো ছোৱালী অভাৱ হৈছে হে তই বোলা তই মোৰ আচল বন্ধু, তই মোৰ মনৰ কথা কৈছ। মই কালিলৈ গৈ তাইৰ ঘৰৰ পদূলিত তাইক মই ব্ৰেকআপ দি থৈ আহিম। এই বোলা চুপ কালিলৈ নহয়, মই এতিয়াই ফোন কৰিম। মই তাইক এতিয়াই 10 টাইমত ফোন কৰিম। চাবি, তাই চাগে বেষ্ট ফ্ৰেণ্ডৰ আগত চাগে মোৰ বদনাম গাই আছে। মই এতিয়াই ফোন কৰিম, মই এতিয়াই ব্ৰেকআপ কৰিম। ক'ত গ'ল মোৰ মোবাইলটো? ক'ত আছে? ইমান খং কৰিব নাপায় নহয় নাপায় একো নহয় কাইলৈ চব ঠিক হৈ যাব মনে থাক তই কোৱা কাৰণে নগেন, তই কোৱা কাৰণে বন্ধু কথা ৰাখি মই তাইক ফোন নকৰোঁ। এতিয়া কিবা এটা খাই ল'বি ব'ল তাৰপৰা শুই থাকিবি ব'ল বোলা আমাক ভাতটো দিবা ব'লা খাই লওঁগে আৰু ধুনীয়াকে লুকা বুঢ়া চাকৰ পিছ তোৰ বন্ধু এটা ইয়াত ইমান কষ্টত আছে তই দেখা নাই হা যা পানী হৈ আনি যা তইতো বন্ধুৰ কাৰণে বহুত ভাল কাম কৰিছ। চাই ল'ম তোক। নগেন শুই দে নগেন শুই দে হেল্ল' খুৰা দেউ কি কৈছে বোলো কি কৈছে ঐ ভাত বাঢ়িলো। কি কৈছে কি আপোনালোকৰ ছাগলীজনী হেৰালে কি চুৰে নিলে চুৰটো ঘৰতে আছে বৰ বেয়া কথা হ'ল মই এতিয়াই কৈছো আপুনি চিন্তা নকৰিব ৰ'ব দেই ৰ'ব ঐ বোলা তহঁতৰ ঘৰৰ ছাগলীজনী বোলে চুৰ হৈছিলে চুৰটো ঘৰতে আছে ওলাব পৰা নাই বিছনা তলৰ পৰা যা ঘৰলৈ যা তই যা কিন্তু এটা কথা, গাহৰি মোলে থবি কিন্তু খাই নেপেলাবি গোটেই সোপা। আৰে গৰ তহঁতৰ ঘৰৰ ছাগলীজনী চুৰ হ'ব খুজিছে তই আকৌ সেই গাহৰি মাংস লগত লাগি আছ থম যা গৰ আজি এই খগেনৰ সুন্দৰ অট্টালিকা 2 কেজি গাহৰি মাংস ফ্ৰিজত থকা ভাল খানা চববোৰ এই গাহৰি আৰু শুকান ৰুটি নালাগে আৰু বেলেগ জুতি পুতি হে হা